হেল্ল' এভৰিৱান, আকৌ এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৰে ভালে আছে? আহকচোন আজি আমি কি এটা বনাওঁ চাওঁহি আহক। আজি এটা বনাব লৈছোঁ বেঙেনাৰ সৈতে জ্বলা ভাজি লগত মাছৰ মাথা দি। কোনে কোনে ভাল পায় বাৰু খাই এই তৰকাৰীখন? মোৰ হ'লে খুব প্ৰিয় দেই। গাঁৱৰ সকাম নিকাম বা ভোজ হ'লে কিন্তু মই জ্বলা ভাজিকণৰ আশাতে যাওঁ। যদি আপোনালোকৰ ফালেও কেতিয়াবা ভোজ চোজ হৈ মাতিব, জ্বলা ভাজিকণৰ আশাতে যাওঁ মই দেই। এয়া চাওক, পিঁয়াজকেইটা কাটি ল'লোঁ ধুনীয়াকৈ মিহি মিহিকৈ। তাৰপিছত মই জলকীয়াকেইটা কাটি ল'ব লাগিব। গতিকে আপোনালোকৰ জ্বলা ভাজিকণ কাৰ কাৰ প্ৰিয় জনাবচোন। এই পিঁয়াজকেইটা কাটি লৈছোঁ মিহি মিহিকৈ। তাৰপৰা লাহে লাহে মই জলকীয়াকেইটা কাটিম। গতিকে ৰঙা ৰঙা জলকীয়া ঘৰৰ হয় এইকেইটা, আমাৰ এই ইয়াতে লাগিছে, টাবতে লগা। গতিকে কেইটামান লাগিছিলে, তাকে বোলো ছিঙি আনি থৈছিলোঁ, ঠাইকেইটা শুকাই গ'ল। গতিকে আহকচোন চাওঁ কেনেকৈ ৰেচিপি বনাবলৈ হয়। নিমখ হালধি দি আন্দাজমতে দি ল'ব। এইকেইটা লোকেল মাছৰ মাথা হয়। গতিকে সকলোৰে ৰেচিপিবিলাক দেখুৱাবচোন, এনেকৈ কিছুমান ভাল লাগে। এয়া মই মাছৰ মাথাকেইটা ফ্ৰাই কৰি ল'লোঁ। হাফ ফ্ৰাই হ'লেও হয়, যিহেতু আকৌ মানে ভাজিৰ লগতো দিয়া হ'বই, গতিকে অলপ হাফ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত এই পিঁয়াজখিনি দি দিওঁ। গতিকে পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ভালকৈ ভাজি ল'ব লাগিব। সৰু সৰু ৰেচিপি, গতিকে অকণ আপুনি নিজে বনাইছোঁ, আপোনালোকক দেখুৱাইছোঁ। ভাল বেয়া পায় আপোনালোকে জনাব। যদি ভাল পায় লাইক কমেণ্ট এটা কৰিব। আপোনালোকে এনেকৈ লাইক কমেণ্ট এটা কৰি থাকিলে কণ্টেণ্ট বেচিছত কিবা এটা এংগেজমেণ্ট বাঢ়িব। গতিকে তেনেকৈ অকণমান দুকমানকৈ মৰম থাকিলে আমি আগুৱাই যাব পাৰিম। এই আহকচোন আকৌ ৰেচিপি মাজলৈ যাওঁ। এয়া পিঁয়াজখিনি ভালকৈ ৰঙচুৱা হ'ল, লগতে অকণমান জিৰা গুড়ি দি দিছোঁ। বৰ মা মছলা বেছি দিয়াটো খোৱাটোও বেয়া, গতিকে এয়া সুন্দৰকৈ ভাজি লোৱা হৈছে। এয়া কাটি থোৱা বেঙেনা আৰু আলুখিনি দি দিছোঁ। সৰু সৰুকৈ কাটিব লাগে, তেতিয়া খুব সহজতে হয়। এতিয়া জলকীয়াকেইটা ভালকৈ কাটি দিছোঁ ফালি ফালি। জ্বলাটো অকণমান বেছি হ'লে খাবলৈ বেছি ভাল হয়। গতিকে মই আন্দাজমতে 4-5টামান দিছোঁ আৰু বেছি জ্বলা খোৱাটোও বেয়া স্বাস্থ্যৰ কাৰণে। গতিকে বহুত মানুহে আকৌ জ্বলা বেছি খাব পাৰে। এয়া আদা নহৰু অকণমান পেষ্ট দিছোঁ। মই বিশেষ খাদ্যবিলাকত মা মছলা বেছিকৈ ব্যৱহাৰ নকৰোঁ, সেইকাৰণে আদা নহৰুক বেছি গুৰুত্ব দিওঁ। গতিকে মা মছলা খাই থকাটো পেটৰ কাৰণে অকণ বেয়া। যিমান পাৰে আপোনালোকেও এই মা মছলাৰ পৰা এভইড কৰিবলৈ চাব। এয়া হাফ ফ্ৰাই কৰি থোৱা মাছৰ মাথাকেইটা আকৌ ইয়াত দি দিছোঁ। একদম চিম্পুল ৰেচিপি। আপুনি এতিয়া অকণমান ঢাকি থোৱাৰ পিছত ভালকৈ জুই দিয়াৰ পিছত এইটো হৈ যাব আৰু। চাই থওকচোন, দেখিছেনে? এয়া অকণমান মই সিজিবলৈ দিলোঁ। তাৰপৰা এয়া অলপ ঢাকি দিম এতিয়া। গতিকে আপোনালোকেও যদি নবনায় এবাৰ বনাই চাবচোন, বা বনাই পিনি মোক দেখুৱাব। এয়া আমাৰ মাছৰ মাথাৰ লগত জ্বলা ভাজি হৈ গ'ল। আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।